নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি হৈছে 13 জানুৱাৰী আৰু 14 জানুৱাৰীত মাঘ বিহু আছে। সেই গতিকে আমি এতিয়া সকলোৱে খৰি কটাত ব্যস্ত, কাৰণ মেজিৰ বনাব লাগিব। সেইবাবে আমি সকলোৱে মিলি কাটি আছোঁ। এইফালে আমাৰ দাদা মেইন, মানে দাদাই গছজোপা কাটিছে, আৰু এইফালে আমাৰ বেটাকেইটাই ফূৰ্তিত ক'ব নোৱাৰা হৈ আছে আজি। গুড মৰ্ণিং। আজি হৈছে 14 জানুৱাৰী আৰু আমি আজিতো পিঠা বনাব লাগিবই খুন্দি। সেইবাবে চাউল তিয়াই থলোঁ। এইফালে আমাৰ বৌয়ে চব্জি কাটি আছে। এইফালে আমাৰ পিঠা খুন্দি হ'ল, সেয়া ভিডিঅ' কৰা নহ'ল, মিক্সিতে খুন্দিলোঁ। আৰু এইফালে তিল আৰু গুড়, তিল পিঠা বনাবলৈ এইফালে টাৱাখন ধুনীয়াকৈ মাটি দি মোহাৰি লৈছে বৌয়ে। এইফালে আমাৰ বৌয়ে বনোৱা ষ্টাৰ্টে কৰি দিলে, গধূলিয়ে হ'ল। এইফালে মই মাংসখিনি বনাব লৈছোঁ। এয়া হৈছে গাহৰি মাংস। এইফালে মোৰ মাংস বনাই হৈ গ'ল। এইফালে মায়ে দালি বনালে আৰু এয়া দাদাই চিকেন বনালে। প্ৰায় সকলোবোৰ হৈ গ'ল বনাই মেলি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি এই ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।